নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ টেক প্ৰফেশ্যনেলৰ নতুন এটা ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টোত আপোনালোকে কিহৰ বিষয়ে জনাম নিশ্চয় থাম্বনেইলটো দেখি গম পালেই যে হয় চৰকাৰে আগবঢ়োৱা মহিলাসকলৰ বাবে এটা বহুত ভাল আঁচনি, অৰ্থাৎ চিলাই মেচিন ফ্ৰীকৈ মহিলাসকলক দিব। আপোনালোকে তাৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু এই ফৰ্মখন আপোনালোকে ক'ত পাব আৰু কি কি ডকুমেণ্টছ লাগিব আৰু ফৰ্মখন কেনেদৰে ফিল আপ কৰিব সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো ভালদৰে শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে ভালদৰে বুজিব পাৰিব। ঠিক আছে, আপোনালোকে ফৰ্মখন পাই যাব। কেনেকৈ ডাউনলোড কৰিব লাগিব আপোনালোকক ক'ম। চ' এনেকুৱা ধৰণৰ হ'ব ফৰ্মখন। আপোনালোকে দেখিছে এইখন হৈছে ফৰ্মখন, যিখন ফৰ্মৰ জৰিয়তে আপোনালোকে ফ্ৰীকৈ চিলাই মেচিন পাবলৈ সক্ষম হ'ব। ঠিক আছে, ফৰ্মখন আপোনালোকক দেখাই দিছোঁ। এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ফ্ৰী ছাপ্লাই অফ ছুইং মেচিন। দেখিছে এনেকুৱা ধৰণৰ হ'ব। আৰু ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব নেম অফ দি এপ্লিকেণ্ট, এপ্লিকেশ্যনৰ নাম, মেল এণ্ড ফিমেল চিলেক্ট কৰিব লাগিব, এড্ৰেছ দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকৰ কাষ্ট কি সেইটো দিব লাগিব। এইসকল ব্যক্তিয়েহে চিলাই মেচিনটো পোৱাৰ যোগ্যতা থাকিব লাগিব। অৰ্থাৎ এইসকল ব্যক্তিয়েহে এই যিটো ফ্ৰীকৈ চৰকাৰে চিলাই মেচিন দিয়াৰ সুবিধা কৰিছে পাব। অৰ্থাৎ প'ৰ পিপুলসকলে পাব, ডেষ্টিটিউট উইণ্ড'সকলে পাব, ডিজাৰ্টেড ৱাইফ আৰু হেণ্ডিকেপ এইসকল ব্যক্তিয়েহে পাব এই চিলাই মেচিন ফ্ৰীকৈ। ঠিক আছে, তাৰ কাৰণে কেইটামান অপশ্যনো আপোনালোকে ফিল আপ কৰিব লাগিব। এনুৱেল ইনকাম দেখিছে, আপোনালোকৰ এনুৱেল ইনকামটো কিমান ইয়াত লিখিব লাগিব। ইজ ছুইং মেচিন ৱাজ ৰিচিভ প্ৰিভিয়াছলি, যদি আপোনালোকে আগতেই পাইছে তেতিয়াহ'লে য়েছ, আৰু যদি নাই পোৱা ন'। তাৰপিছত আপোনালোকে ফৰ্ম হোম দ্য ৰুটিংছ ৱাজ ট্ৰেইন, আপোনালোকে ক'ত আগতে ট্ৰেইন কৰিছিলে, অৰ্থাৎ চিলাই মেচিনে আপোনালোকে শিকিছিলে ক'ত, সেই চেণ্টাৰটোৰ নাম দিব ইয়াত, যিটো 3 নম্বৰ অপশ্যনটো। তাৰপিছত আপোনালোকে এক কপি পাছপোৰ্ট চাইজৰ ফটো লাগিব। লগতে দেখিছে ইয়াত ছিগনেচাৰ অফ দি এপ্লিকেণ্ট, আপোনালোকে যিটো এপ্লিকেণ্টজনৰ ছিগনেচাৰটো ইয়াত মাৰিব লাগিব। ঠিক আছে, তাৰ লগত আপোনালোকে কি কি নথি পত্ৰ গাঁঠি দিব লাগিব ইয়াত দিছে। চাৰ্টিফিকেটছ টু বি এনক্ল'জ, আপোনালোকে যিখন ইনকাম চাৰ্টিফিকেট দিব লাগিব, অৰ্থাৎ আপোনালোকৰ মন্থলি ইনকাম 12,000 টকাতকৈ তলত হ'ব লাগিব। ঠিক আছে, আপোনালোকৰ বয়স কিমান তাৰ কাৰণে আপোনালোকে এটা প্ৰুফ দিব লাগিব, অৰ্থাৎ 20 বছৰৰ ওপৰৰ আৰু 40 বছৰৰ তলৰখিনিকে এই সুবিধাটো প্ৰদান কৰা হ'ব। যদি হেণ্ডিকেপ পিপুল হয় তাত মেডিকেল চাৰ্টিফিকেট আপোনালোকে ইয়াত লগত গাঁঠি দিব লাগিব। ডেষ্টিটিউট উইণ্ডো হ'লেও আপোনালোকে চাৰ্টিফিকেট দিব লাগিব। ওপৰত যিকেইটা আছিল অপশ্যন এইকেইটাৰ যদি যোনটোৱে হয় আপোনালোকে এখন চাৰ্টিফিকেট দিব লাগিব। লগতে আপোনালোকে প্ৰুফ ফৰ নয়িং টেইলৰিং, আপোনালোকে ক'ত শিকিছিলে তাৰ কাৰণে যিখন চাৰ্টিফিকেট পায় শিকাৰ কাৰণে সেইখনো ইয়াত আপলোড কৰিব লাগিব। ঠিক আছে, আপলোড কৰাৰ পিছত তলৰ যিটো অপশ্যন দেখিছে পাছপোৰ্ট চাইজ ফটো, আপোনালোকে এক কপি পাছপোৰ্ট চাইজ ফটো ইয়াত লগাই দিব লাগিব। এতিয়া আপুনি আপোনালোকে জানক যে এই ফৰ্মখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। ঠিক আছে, মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব, সেই লিংকটোত যাব। লিংকটোত যোৱাৰ লগে লগে আপোনালোকে ফৰ্মখন পাই যাব, আৰু তাৰ পৰা ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব, তাৰপিছত ফিল আপ কৰি জমা দিব লাগিব। কিন্তু বন্ধুসকল আপোনালোকক এটা কথাও জনাওঁ যে এই ফৰ্মখন এতিয়ালৈকে কোনটো অফিচত জমা দিব লাগিব আমি জনা নাই। যদি আপোনালোকে আগলৈ জানো এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে বিভিন্ন ধৰণৰ ব্যক্তিসকলক সোধপোছ কৰি সুধি চাব যে এই ফৰ্মখন ক'ত জমা দিব লাগিব। ইতিমধ্যে এতিয়ালৈকে আমি জনা নাই। চ' আপোনালোকক এতিয়ালৈকে ডাইৰেক্ট ক'ব নোৱাৰোঁ যে এই ফৰ্মখন আমুক অফিচতে জমা দিব লাগিব। চ' ভিডিঅ'টো ইমানেই আছিল, আৰু আজিলৈ নতুন এটা বেলেগ ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তাৰ আগতে যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক, আপোনালোকে নটিফিকেশ্যনসমূহ পাই থাকিব। আৰু বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম।